আমি আহিলো ইয়াতে পুরা ইয়া দুজনে কাটি আছে এটু আমি আপোনালোকে ভাষা দি কিবা কৰিব নাপাও আমি তো নিজ ভাষা আমাৰ কাছে না আমি ইয়ক আমি যোৱা পালো ইটো এটা পালো ভাল লাগিলে ব্লকত দে হেপী বিহু আমি এতিয়া আহিছে এইটো ল'বলৈ আমি এইটো ভাল লাগিলে তহঁতৰ ব্লকত পুৰা ধুনীয়া ইয়া মোৰ লগত এয়া এই গছৰ ওপৰত উঠি আছে ইয়া এই আগৰ চেম্পিয়ন হয় আগৰ চেম্পিয়ন হি গছৰ উঠে আগৰ চেম্পিয়ন হৈ এতিয়া এইটো আগৰ চেম্পিয়ন হি গছৰ উঠি উঠি কিনি পাখি মাৰিছিলি সি কেলা চেম্পিয়ন এতিয়া চা সি নিজে উঠি আছে আকৌ বেলেগৰ নকলে ই খাতৰা আছে আগৰ পুৰণা টেনচন সি গিলা কেনেকৈ উঠি আছে চা এই একো নহয় গিলা মাইকী আছে পেন ফাটিলে টেনচন নাই তাৰ মাথাত লগাই দিলে সি উঠে তাৰ মাথাত লগাই দিলে আজি কেলা বস্তু লবাই আহিছে চকু কণা হৈ গেলে এইয়া উঠি গ'লো ওপৰত নাই নাই ই কেলা নোৱাৰিলে এতিয়া বুঢ়া হৈ গ'ল নাই সিটো উঠি টাকা বেশি লোকটা মোবাইল কিনা তো গাইজ আমি ইটো লবাই আছি ইটো 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 গছৰ লাগি আছে ইটো লবাই আমি এতিয়া পালো ইয়েছ আৰু আমি এটা কথা কম তহঁতক এইটো চা এইটো আমি পালো কি বুলি কয় এইটো আৰু ইয়াতে কপৌ ফুল সেইটো পায় নাহৰ ফুল আৰু সেইটো তহঁতৰ অসমৰ মানুহবিলাক চৰকাৰী কেইটা জানে সেইটো লাগে সেইটো মাঘ বিহুত বহাগ বিহুত লগাই সেইটো ঘৰত লগাইছে না এইটো নিয়ম আছে এইটো আছে পাত পাত আছে গুৰু মাৰা পাত আমি এতিয়া তামোল খাই আছে এই বেছি কথা পাতিব নোৱাৰো এতিয়া তামোল মুখত আছে কেলা ফুল সেইকাৰণে মই ভাল লাগিলে তহঁতেও গম পাওঁ দেই বহাগ বিহুতে সবাই মানে মৰম আছে এনজয় আছে সেইকাৰণে কেতিয়াও নাপাহৰিবি লাইক কৰিবি শ্বেয়াৰ কৰিবি মেলা হয় তহঁতক চাই থাকিবি ৰাতিপুৱাই দেখাম দেই নুহুবি ৰাতিপুৱাই উঠিখিনি আজি আমি আহিলোঁ বৰ্তমান এইটো পাত ল'বলৈ কালি আজি লগাম ঘৰলৈ গৈ কিনি ঘৰত মুখতে লগাই দিম এতিয়া আমি তিনিজনে আহিলে পাতো পালে এতিয়া আমি বস্তুবিলাক তৈয়াৰ কৰিব লাগিব চিলিব লাগিব এটা বাছ কাটি কিনি বাছ চিলি কিনি তাকে লগাব লাগিব হেমাই দিব লাগিব সেইকাৰণে আমি আজি বহিলোঁ অলপমান ৰেষ্ট কৰিলোঁ এই ল'ৰাটো গছৰ উঠি কিনি নমাই দিলে অলপমান 3-4টা পাতটো এতিয়া তামোল খাই আছে বেছি কথা পাতিব নোৱাৰে আৰু আহি আছে এজনে লাইটাৰ আছে এয়া আহি আছে সিও পালে অকলো চিলি লৈ আনিছে কেলা ইফালৰ পৰা এয়া গৈ আছে চুপচাপ কৰি গৈ আছে পালে চবেই পালে অকলেই তো আজি ভিডিঅ' ইমান আজি কালি ৰাতিপুৱা একদম দেখিব পাৰিব আছে এতিয়া ঘৰত এই মাত্ৰ বনালে মোৰ লগৰীটো তো আপোনালোকে এনেকুৱা ঘৰত লগাই না নলগাই মই গম নাপাওঁ কিন্তু নিশ্চয় লাইক দিবলৈ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব মই এনেকৈ লগাব ঘৰলৈ গৈ আছোঁ বহুত ভাল লাগিলে এনেকুৱা বহুত ল'ব না যিটো ল'বলৈ আহিছে তো আই লাভ ইউ বাই লাগিলে ভাল লাগিলে